আমি প্ৰথম আলোচনাত আমি জিকিৰৰ ৰচক আজান ফকিৰৰ বিষয়ে আলোচনা কৰিছিলোঁ। আজি আমি আলোচনাৰ বিষয় হৈছে জিকিৰ। জিকিৰসমূহ হৈছে এক প্ৰকাৰৰ ইছলাম ধৰ্মীয় স্তুতি গীত অৰ্থাৎ প্ৰাৰ্থনা গীত, যাৰ দ্বাৰা তেওঁলোকে অৰ্থাৎ ইছলাম ধৰ্মীয় লোকসকলে কি কৰে, আল্লাহক প্ৰাৰ্থনা কৰে অৰ্থাৎ স্মৰণ কৰে। এই জিকিৰ শব্দটো আহিছে আৰবী জিকৰ শব্দৰ পৰা আহিছে, যাৰ অৰ্থ হৈছে আল্লাহক স্মৰণ কৰা বা ঘনে ঘনে উচ্চাৰণ কৰা। এতিয়া আমি সকলোৱে গম পাইছোঁ যে আজান ফকীৰে জিকিৰ ৰচনা কৰিছিল। গতিকে আজান ফকীৰে জিকিৰসমূহ যে ৰচনা কৰিছিল তাৰ ভাষা আছিলে অসমীয়া। এতিয়া আজান ফকীৰৰ আগমনৰ সময়ত কি হৈছিলে যে আমাৰ যিসকল মুছলমান ব্যক্তি আছিলে তেওঁলোকে নামাজ, ৰোজা বা জাকাত আদি সহ ইছলামীয় যিবোৰ ৰীতি নীতি বা আচাৰ অনুষ্ঠান আছিলে সেইবোৰ তেওঁলোকে পালন কৰা নাছিলে। সেয়েহে তেখেতে কি কৰিছিলে যে তেওঁলোকৰ ধৰ্মটোৰ প্ৰতি আকৰ্ষিত কৰিবলৈ জিকিৰ লিখিছিল। আৰু আগতেও মই কৈছোঁ যে তেওঁৱে প্ৰথমে কি কৰিছিলে, আজান দিয়া, আমি আগৰ আলোচনাত আমি আলোচনা কৰিছিলোঁ যে তেওঁৱে আমাৰ আজান দিয়া প্ৰথাটো তেওঁৱে প্ৰচলন কৰিছিলে। আৰু উজনি অসমত অৰ্থাৎ উজনি অসম বুলি ক'লে আমাৰ আপাৰ আছামক বুজায়। সেই তাত প্ৰচলিত যিবিলাক লোকগীত আছে, টোকাৰী গীত আছে, দেহ বিচাৰৰ গীত আছে, এই তাৰ সুৰৰ লগত জিকি আৰু জাৰি গীতৰ সুৰৰ মিল থকা বুলি কোৱা হৈছে। আৰু সেইখিনি সময়ত বা শংকৰদেৱৰ যি নৱবৈষ্ণৱ ধৰ্মৰ প্ৰভাৱ জিকি আৰু জাৰি গীতসমূহৰ ওপৰত পৰিছিলে। গতিকে শেষত আমি ইয়াকে ক'ব পাৰোঁ যে ইছলামৰ ভাতৃত্ববোধ বা মহম্মদৰ শান্তি বাণী আৰু ধৰ্ম সংহতিৰ বাৰ্তা জিকিৰ জাৰিসমূহত স্পষ্টভাৱে প্ৰকাশ পাইছে। ইয়াৰ উপৰিও যে আমাৰ ক্লাছ 10ৰ পাঠ্যপুথিত ইয়াতে ধুনীয়াকৈ জিকিৰৰ বিষয় আছে। গতিকে ইয়াতে জিকিৰ কাক বুলি ক'লে আমি এইখিনি কথা জানিব লাগিব যে যিবোৰ গীতত সঘনে পৰম কৰুণাময় আল্লাহৰ প্ৰতি আনুগত্য প্ৰকাশ কৰি তেওঁক উপাসনা কৰা বিধানসমূহৰ লগতে ইছলাম ধৰ্মৰ মৌলিক নীতিসমূহ প্ৰকাশ কৰা হৈছে, তাকে জিকিৰ বোলা। অৰ্থাৎ জিকিৰ গীতসমূহৰ জৰিয়তে অৰ্থাৎ আল্লাহৰ মাহাত্ম্যৰ কথা প্ৰকাশ কৰা হৈছে আৰু যিসমূহ বিধান আমাৰ ইছলাম ধৰ্মৰ যিবিলাক মৌলিক ৰীতি নীতি সেইবিলাকৰ বিষয়ে গানৰ মাধ্যমেৰে প্ৰকাশ কৰা হৈছে। এইখিনি হৈছে আমাৰ আজি আলোচনাৰ বিষয়। ধন্যবাদ।